এনজয় মোমেণ্টৰ ভিডিঅ' যদি মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল বটনটো দবাই দিয়ক। Barata Bazil, ut. কি কৰা কেমেৰা কি কৰিছিলি তই এই কি হা বাইপেৰে মই দেখা নাই কোনি বুলি ভাবছিলি হা গম পাইছো যা উঠু যা আকলা কৰিব লাগে সব কাম মই Despacito, like এটা ভিডিও দাও Despacito, if you can press five pepiso. Hello? What are you saying? মই ঘৰত মৰি আছো কও কথা এটা আছিলে কি সহজে ধুনীয়া উপায় এটা পাইছো কও তো দলাং লাগি আমাৰ ৰ গিছু এতিয়া কিন্তু দেৰি নকৰবি যাইছো দে এই মজা কি হলা পইচা দিয়ে 40 টকা পইচা দিয়ে কি হৰা এই যাও আপথে 40 টকা দিবি ও যা কি তই কৰবা জান ইমান তো ভাল কাম তো কি কৰবা জান সহজে ধনী হম তই ধনী হবি সহজতে ইমান দিন মোৰ পইচা খাই যা দিয়ে 40 টকা 40 টকা কি কৰিবি তই এই যাওকে গাড়ীত তেল ভৰা তেল না তই গাড়ীখন কিনিছে তেল ভৰাব কেনে পইচা দিছা হা তই ইমান দিন খাই পইচা ভৰাইছিলি হা কুকুৰ দে হ'ব দে তোক দেখি আছো চাই থাক তোৰ আগত মই এই ঘৰ বেছি ফেলা বিল্ডিং বনামতে চাই ঘৰ বেছি যাচোন যা পাৰা না চাও তই 40 টকা এটা ইনকাম কৰি থৌ 40 টকা কালিয়া বৰিয়ান দিছে সভাঘৰত বল ৰ अधिक जानकारी प्राप्त करें। आयुष्मान भारत दिवस सबको मिलकर একদম ঠিক ধনী হবা লাগব ভিডিও এই গাড়ীখন দেখছ না তাতে গেৰি আছে খুদিও ভালকে বল ऐसा तो मत कहिए। घबराइए मत। प्रधानमंत्री राष्ट्रीय स्वास्थ्य सुरक्षा मिशन के तहत गरीब और पिछड़े परिवार মজা অফিচাৰ তাকে তো এতিয়া কালি যাবি নে কালি গুৱাহাটী যাব লাগি যাম দে দেৰি কৰিব নৰা গৰমত ৰাতিপুৱাই যাম আৰু আহা কালিৰ পিছত মই ধনী বঢ়িয়া বঢ়িয়া দুৱ ধনী হম আকৌ বাৰ্তা নিদাম আকৌ বাৰ্তা নাদাও বিন্দিয়াছ মই এৰোপ্লেন কিনিম এখন বঢ়িয়া মই কি হেলিকপ্টাৰ মজা মজা এতিয়া বল আমি আৰু মই মোৰ বাপীক দেখে দিম ইমান কনজুচ 40 টকা মৰি নাযাগে এইখন ঘৰত আছে এইবাৰ মই মোক যিটো হয় কৈছিয়া মই এইবাৰ দেখে দিম বাপীক তই পাৰবি বনাম পাৰবি নেকি মই মৰিয়া বল আমি যাওঁ এতিয়া বস শৰ্মা দেখোন আহাই নাই আজি তাকেতো ইমান দেৰি কৰিলা তাকেতো বুলি ক'লা আপুনি মই নাহিলি ইমান বকে সেইটো হৈ দকচোন সেইটো হ'ল মানে এতিয়া আপোনাৰ কেতিয়া বাজিল 11টাই বাজিল দেখোন ক'ব অলপ দেৰি হ'ল দক বেয়া নাপা বেলেগ টিকনি হৈ গৈছে বাপ্পা দক আজি কি হয় নাই নেকি কোনো আহাই নাই টিকনি বুলি নকব এণ্টিনিয়া এণ্টিনিয়া মাতি দেউ অ ৰূপা আছো নহয় ছাৰ আইছি না কোনবা দুটা আইছি গাড়ী চাড়ী আনছি না না বুম গাড়ী লৈছি আনছি বোলে গাড়ী যা মাত গেন কালে মাত মাতি থাকে য লেখছি না লেখছি আৰু সংগীহে আনছি না নাই কাম আছে 10 টকা আছে এইলা কাম আছে তে হ'ব মে হুম্বা বাৰু না স্যার বৌ মাউনা দোৱা এই বহাতে ক'ত পাইলা দো ঘৰৰ পাই ঘৰত পাইলা ক'ত ঘৰ নলবাৰী নলবাৰী
নাম কি তোনা দৌৰো মোৰ নাম যদু ইয়াৰ নাম মধু মধু বাপ বেলেগ নাম ৰাখছি বস আমি সৰুৰে যদু মধু বাপ বেলেগ দা কি হৰে সদু আমাৰ যে সংকালে ধনী হ'ব লাগে আইছ কি হতো আইছো বাইক লৈ ললো ধনী হম না নাই আমি ধনী হবা বস কই দে আমাৰ আমাৰ অফিসত ধনী আহে সব ধনী হৈ আমাৰ স্কিনটো দেখাই দক আমাৰ একটু দেখি স্কিনটো দেখা নাই কি দামী দামী মোবাইল গোটাই আমাৰ এই গ্লাস থছো এলা থ এই স্কিনটো দেখাই দে আমাৰ স্কিন তো সব এলা পঢ়িবা চলিবা না ও ন ধনী হবা কিন্তু আমি বুঝে দিবা লাগব তো না আমি বুঝে দিবা লাগব না বুঝে দাও আমাৰ বসে বুঝে দিব আমাৰ বসে বুঝে দাও মানে তোনা সব মানে তুই চাই ল দুও চাই ল ভালকৈ চাই ল এটো এই দুই তিনটা স্কিম আছে আমাৰ তিনটা স্কিমত তোনা যোনটো বাছিল হেতুৱে হ'ব বুজি পালা না দুও চাই ল একবাৰ দুও চাই ল এলা নালগে আমাৰ সহজ ধনী হ'ব লাগে কি কিয় ন এটো চাবা লাগব চাইছো এটো চাই ফেলে এতিয়া আমি ধনী কি কিয় হ'ব লাগে তুমি লাগে তে হল তোনা বুজি পালা এতিয়া আমাৰ বসে তোনা ভালকে আৰু কথাখিনি কৈ দিব তোনা লাষ্টখিনি কৈ দিব আৰু ক'ব লাগিব ধনী হ'ব লাগিব ধনী হ'ব লাগে অলপ কৰিব লাগিব উপায়টো দিয়ক আমাক উপায় দি আছে উপায়টো দি আছো ধনী হোৱাৰ উপায় লাগে ন তোনা কি কৰিবি জানা কালি 2 লাখ টকা লৈ বেয়া আমাৰ অফিসত গেলি আনি ফেলে আমি কৰি দিম 2 লাখ আনলি আমি কৰি দিম আর যি কৰিবা লাগে বুজি পালা না বুজি পাইছো তোনা ধনী হম তো কালি তোনা পইচাটো লৈ বেয়া কেৱল খালি 2 লাখ টকা আমি আমাৰ কাছে দিবা 2 লাখ টকা দিলে আমি ধনী হ'ব 2 লাখ নহয় 2 লাখ লৈ বেয়া দুও লাগব 4 লাখ লাগব আরে ধনী হবা তুমি লাগব 2 ই লাগব 2 ও যদু বল তোনা আজি যাই ফেলে কিন্তু ধনী হম না ধনী হবাই চিন্তা নহয় হবা। ধনী হবাই চিন্তাই কৰিব নালাগে ধনী হবাই আমাৰ দৰে ধনী হৈ যায় ফৰ্ম খান লৈ যাও দুখান আছে তে দুখান আছে এই দুখান পুৰিন বা বিলা পুৰিন বা চশমা জৰা লো লৈ যাও বস্তু কিলা লৈ যাও নহয় 2 লাখ টকা কই দি দিয়া তাকে তই মোক তো ঘৰত কলি খন্তি দি গুবাবো মোৰ হাজবেৰ বল নাই মুতপিয়াৰ বল নাই 2 লাখ টকা দে বাই পিটো আৰু সেই কনজুস এটা এটা কাম কৰো এই না বঢ়িয়া বুদ্ধি আছে আমাৰ সেই এখন পথাৰ না পথাৰতো দুনিয়াৰ গৰু আছে আছে তন্দতো আছে বাদ দিয়া আমাৰ এই কিৰপনৰ গৰু যাক যা এটা কাম কৰো এটা যিমান গিটা গৰু আছে কোনো না হতে বেপাৰী এটা মাটি গোটাই গৰু বেছি দিও আমাৰে এতিয়া বৰ্তমান আমাৰ এতিয়া বেপাৰী চাই কবাত এই গোটাই পৰা গৰু বেছি দিম মই আজি এই বেপাৰী আইছি ঐ বেপাৰীয়া এই গৰু এলা দুনিয়াৰ গৰু আমাৰ চব এলা এটু এলান গটা আমাৰে গৰু এলা গৰু চব কিনি লৈ যা মাত্ৰ 4 লাখ দিলে হ'ব আমাক বেছি নালগে এইটো গৰু এটো আমাৰ এইটো কি কেন দিছি ও এইটো পিয়ান দিয়ে থাকে সদায় দে এটো বিয়া সদায় বিয়ান দে এটো সদায় পিয়ান দে এইটো আৰে এইটো এই এটা গৰু এটো দুন ধেন্দি পাৰে বল না এ ঠেন সদায় দে এটো তই লৈ যা ফিৰে দিবি তই যদি বেয়া পা ফিৰে যদি মাহত 12টা ধেন্যা দে তোক মই কৈছো যা আৰু হ মাই হ মাই এ হিংকে বুৱাই আমাৰ গৰুটো এলান গটা আমাৰে গৰু যা লৈ যা 4 লাখ টকা দি 4 লাখ দিলে হ'ব যা 4 লাখ দিলে হ'ব যা ইমেল পায় 20 টা গৰু 4 লাখ টকা দিবা ধৰা দে দি হ'ব দে আজি আছে দে 4 লাখ হল 2 লাখ আৰু 1 লাখ বেছি হ'ব লাগিছে এটা এ দিলে ঐ আৰু তোৰ আসল কথা কি হ'ব যদি গম পাই সেইটো ধ্বংস আমাৰতো গেলে বাকী যি 19 ঘৰৰ গেল হলেও মোৰ অলপমান হাগা লাগা আনিছে এতিয়া হাগাই বলাইছি বল ও শুনবা বাৰু ছাৰ আইছা দা বাহ দুৱা বাহ পইচা লওক পইচা তো চেকিং কৰি আছিল খিলছিল হলে এনচিনি এ হিল ভৰে নাই দেখা গৰুৰ গোবৰ বেছি হৈছে আনছি দেখা আনছি ন একবাৰ চাই ল মোৰ বিশ্বাস আছে আৰু বসে কৈছি ন সাক আছে ন আছে কি আছে এতিয়া আমাক উপায় লাগে এতিয়া আৰে একলা নখেবি দাদা পইচা দিছো এতিয়া আমাক উপায় দি এক নাই দেখিয়া দেখা মই বুজাই দি আছো উপায়টো মই কৈ আছো তোমাক আমিও একদিন এনকে তিনো গেলু আমি এনকে অফিস এটা অফিসটোৰ নাম হৈছে সহজে ধনী হোৱা উপায় আমাকো যাই পেলাই কলা যে তোনা 2 লাখ টকা দিব লাগিব আমি দিলো
দেয়াৰ পিছত না আমাক ক'লা কি তুন্দাও এটা অফিচ খোলা আমি আজি অফিচ খুললো দেখছ না আমাৰ আজি কেনে কাপোৰ মোবাইল বছৰ টিকনি আমাৰ বছৰ আমি এটা কৰৰপতি এতিয়া তুনাৰ উপায়টো হ'ল তুনাও এনকে এটা অফিচ খোলা নামটো দিবা আমাৰটোৱে নাম দিবা সহজে ধুনীয়া উপায় বুজি পালা না দুও হেংকে তুনাটো ধনী হ'ব পাৰবে তুনা চিন্তাই নাই আমি দেখা নাই জাগাই ধনী হইলো বছৰ টিকনি দেখা নাই কেনেকুৱা বনে পাৰছি আমাৰ কাপোৰ টিকনি বাদ দিয়ক টিকনি বাদ ন তুনাও পাৰবে এটোৱে উপায় নাই এটোৱে বেষ্ট উপায় দেখা আৰু পাৰ কৰি দিও আমি দেখছি না কিমান ধনী হলো আমি বিয়া বাট্টা কিছু মই মার্সিডিজ বললো লো এই দেখছি না ন তুনাও বা আমি কইনি আইতা কিছু মার্সিডিজ লো আমার সাবো 70 টাকা দিল ন তুনা নাজে দুখ নকৰবা নাজে আপনারা দুখ নকরবো গাঁওখনৰ গোটাই গৰু বেচিছো পইচা দেন আমি বেচিছলু আমি ইতি সাইকেল খালি বেচিছলু মই আমার দেউতা স্কুটার খান বিক্রি অ করছে দেখা স্কুটাৰ খান তো আবা অফিস তুনা বহাছু বহা এন্দৰ অফিসত বাদ দি জি নহয় বেয়া মাৰি মই বাবা দুটা মারি যাও নেকি নে এই বাপ্পা দেখা মাৰা এই বাপ্পা শৰ্মা মাৰি লাগে নাই দেখা এ বল চাবা দিও কে চাবা দিও পইচা তু পাইছো না পাইছো বুৱাৰ পাইছো পাইছো অলপ খাইছো গমটো চিঙিলে দেখা এই আপনার বিয়াত কিন্তু মার্সিডিজ লইছে বুৱাৰ পাইছো না বঢ়িয়া আইছি ওরা আজি আমাৰ এনজয়মেন্ট চেনেলৰ এটা ৰহাল ভিডিঅ' আপোনালোকৰ মাজত দিলো এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কৰিব শেয়ার করিব কমেন্ট করিব আৰু সাবস্ক্ৰাইব কৰিব কিবা ভুল হৈছে কমেন্ট বক্সত লিখি দিব আৰু দেখা নতুন মেম্বাৰ ডেকা মোৰ নাম সঞ্জয় শৰ্মা শৰ্মা দে শৰ্মা নতুন মেম্বাৰ ৰক্তিম শৰ্মা আৰু আপোনালোকে যিসকলে এতিয়ালৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰক প্লিজ আৰু আমাৰ যিটো তিনিটা সুৰৰ ভিডিঅ' আছে ভিডিঅ'টো আপোনালোকে আমাক বহুত সহায় দিছে তাৰ বাবে ধন্যবাদ আৰু আপোনালোকৰ যদি ধনী হবার মন আছে আমাৰ দৌৰ অফিচক অফিচক কি ধন্যবাদ